হাই বন্ধুসকল, আপোনালোকে কেনে আছে? আশা সকলে ভালে আছে আৰু আপোনালোকে যাতে ভালে থাকে এইটো মই বিচাৰোঁ। গতিকে বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত আহিলে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ তথা আপোনালোকে জানে যে আজি হ'ল 15 আগষ্ট তাৰিখে আমাৰ স্বাধীনতা দিৱস উদযাপন কৰা হয়। গতিকে আজিৰ যিটো স্বাধীনতা দিৱস সেইটো হ'ল ৭৪তম স্বাধীনতা দিৱস। গতিকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেললৈ আজি মোৰ এজন ভাতৃপ্ৰতিম তথা এজন বিশিষ্ট সমাজসেৱক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন বিশিষ্ট ব্যক্তি ছবিকুল ডাঙৰীয়া। তো ছবিকুল ইছলাম ডাঙৰীয়াক মোৰ চেনেললৈ আজি আমন্ত্ৰিত কৰি আনিছোঁ। আৰু ছবিকুল ইছলাম ডাঙৰীয়াই আজি ৭৪তম স্বাধীনতা দিৱস এই স্বাধীনতা উপলক্ষে বিতংভাৱে আপোনালোকক বুজাই দিব। গতিকে মোৰ চেনেললৈ ছবিকুল ইছলাম ডাঙৰীয়াক স্বাগতম। নমস্কাৰ, নমস্তে ইণ্ডিয়া। হয়, আজিৰ এই জাহিদ টেকনিকেল চেনেললৈ মোৰ বন্ধু তথা ছাত্ৰ মুক্তিৰ এজন বিশিষ্ট ছাত্ৰ নেতা ছাবেদ আলী ডাঙৰীয়াই মোক চেনেললৈ আমন্ত্ৰণ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই সমূহ অসমবাসী তথা ভাৰতবাসীক আজিৰ এই ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ ওলগ তথা শুভেচ্ছা যাচিছোঁ। আপোনালোকে জানে যে সাধাৰণতে কোনো এখন দেশ অইন কোনো দেশৰ অধীনত বা অইন কোনো দেশৰ আইন মতে চলাকে আমি পৰাধীন বুলি ভাবোঁ। আৰু সাধাৰণতে কোনো এখন দেশ নিজৰ সাৰ্বভৌমত্ব নিজৰ সংবিধান মতে নিজৰ আইন মতে চলাকে আমি স্বাধীন বুলি জানো। এতিয়া কথাটো হ'ল, আজিৰ পৰা বহু বছৰ আগত আমাৰ ভাৰতবৰ্ষখনক ব্ৰিটিছে প্ৰায় ২০০ বছৰমান শাসন কৰিছিল। ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া নামৰ এটা কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষত প্ৰথমতে মছলাৰ বেহা কৰিবৰ কাৰণে ভাৰতত প্ৰৱেশ কৰিছিল। তেতিয়া সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্ৰিটিছৰ যিবিলাক বিষয়া আছিল তেওঁলোকে দেখিছিল যে ভাৰতত যিবোৰ মূল্যৱান সামগ্ৰী আছে বা ভাৰতৰ কিছুমান এনেকুৱা অঞ্চল আছে, সেই অঞ্চলবোৰ অতি মূল্যৱান অঞ্চল, অতি মূল্যৱান সামগ্ৰী থকা অঞ্চল। গতিকে এই দেশখনক আমি কেনেকৈ নিজৰ হাতত ল'ব পাৰোঁ, এনেকৈ চিন্তা চৰ্চা কৰি আমাৰ দেশখনক তেখেতসকলে শাসন কৰিছিল। কিন্তু এই শাসন এনেকুৱা শাসন আছিল ভাৰতীয় মানুহৰ কাৰণে দুখ, এক দুখৰ মানে সাগৰ বুলি আমি কওঁ। ভাৰতীয় মানুহক সেইটো শোষণ কৰিছিল, শাসন নকয়। ভাৰতীয় মানুহে নিজৰ ইচ্ছামতে কোনো এটা কাম কৰিব পৰা নাছিল। সেই ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ ইংলেণ্ডৰ মানুহবিলাকৰ মানে অনুমতি ল'ব লাগিছিল। তেতিয়া আমাৰ ভাৰতবৰ্ষৰ আজি জাতিৰ পিতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ, সুভাষ চন্দ্ৰ বোস, আমাৰ ভাৰতৰ আমাৰ অসমৰো আছে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন আৰু তয়াবুল্লাহ, আনন্দৰাম ঢেকিয়াল ফুকন, এইসকল আদি কৰি গুৰুত্বপূৰ্ণ বা সেই সময়ত চিন্তাবিদসকল চাইছিল যে ব্ৰিটিছিয়ানসকলে আমাক যেনেদৰে শাসন কৰি আছে, আমি আমাৰ ভাৰতবৰ্ষতে আমি নিজৰ অধিকাৰ হেৰুৱাব লগা হৈছোঁ। গতিকে ভৱিষ্যতত আমি পংগু হৈ থাকিব লাগিব। এনেকৈ চিন্তা চৰ্চা কৰি কেনেকৈ ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছিয়ানসকলক আমি এই দেশৰ পৰা খেদি পঠিয়াব পাৰোঁ, এনে চিন্তা চৰ্চা কৰি শেষত বিভিন্ন সময়ত বিভিন্ন আন্দোলন গঢ়ি তুলিছিল। কেতিয়াবা ভাৰত ত্যাগ আন্দোলন 1942 চনত, কেতিয়াবা দাণ্ডি যাত্ৰা, কেতিয়াবা আইন অমান্য আন্দোলন, ভাৰতীয় মূলৰ মানুহবিলাকে ব্ৰিটিছৰ বস্তু বৰ্জন কৰা, এনেকুৱা ধৰণৰ ব্ৰিটিছক সহযোগ নকৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছিল। যাৰ ফলত ভাৰতীয় লিডাৰবিলাকে বহুবাৰ কাৰাগাৰত সোমাব লগা হৈছিল বা বহু বছৰ কাৰাগাৰত থাকিব লগা হৈছিল। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাত আছিল জাতিৰ পিতা মহাত্মা গান্ধী, লিয়াকত আলী জিন্না, মহম্মদ আলী জিন্না, সেইসকল ব্যক্তি আছিল। তেতিয়া কিন্তু পাকিস্তান বা বাংলাদেশ নামৰ কোনো ৰাষ্ট্ৰ নাছিল, এটাই ৰাষ্ট্ৰ আছিল আমাৰ ভাৰতত, ইণ্ডিয়া বা হিন্দুস্তান। মই সেইসকল মহান মনুষ্যসকলক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু অনুভৱ কৰিছোঁ আল্লাহ তাআলাই তেখেতৰ আত্মাৰ চিৰ শান্তি সদ্গত কৰিছে। কথাটো হ'ল যে এনেকৈ আন্দোলন কৰাৰ ফলত বহু বছৰ গৈ 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ চৰকাৰে আমাৰ দেশখনক স্বাধীনতা দিবলৈ বাধ্য হৈছে বা এই দেশখন এৰিবলৈ
সিহঁতে বাধ্য হৈ 1947 চনৰ 15 আগষ্ট অৰ্থাৎ আজিৰ এই দিনখনত আমাৰ ভাৰতবৰ্ষখন তেখেতসকলে স্বাধীনতা বুলি ঘোষণা কৰিছে বা লিখিত হিচাপে দিছে। দিয়াৰ পিছত আপোনালোকে জানে কোনো এখন ৰাষ্ট্ৰ চলাবলৈ হ'লে সেই ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব বা ৰাষ্ট্ৰখনৰ সংবিধান বা নিয়ম প্ৰণালী থাকে। আমাৰ ঠিক তেনেকৈ ভাৰতবৰ্ষতো এখন সংবিধান প্ৰস্তুত কৰিছে। সেই সংবিধানখনৰ নিৰ্মাতা হ'ল আমাৰ শ্ৰদ্ধেয় ডক্টৰ B.R. আম্বেদকাৰ চাহাব, যিয়ে আমাৰ ভাৰতবৰ্ষ সংবিধানখন ৰচনা কৰি থৈ গৈছে। আপোনালোকে জানে যে ভাৰতীয় সংবিধানখন বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ সংবিধান আৰু এই সংবিধানখন আয়াৰলেণ্ডৰ এখন সংবিধান অনুসৰণ কৰি ৰচনা কৰিছে। আমাৰ কথাটো হ'ল যে আমি ভাৰতবৰ্ষৰ এখন মানে গণতান্ত্ৰিক ৰাষ্ট্ৰ। সাধাৰণতে গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে এষাৰ কথা কৈছে যে গণতন্ত্ৰ হ'ল ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰা, এনেকুৱা হ'ল গণতন্ত্ৰ। ঠিক এনেকৈ 1949 চনৰ 26 নৱেম্বৰৰ দিনা আমাৰ ভাৰতীয় সংবিধানখন বলবৎ হৈছে আৰু 1950 চনৰ 26 জানুৱাৰীৰ দিনা আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হৈছে। অৰ্থাৎ প্ৰত্যেক বছৰৰ মূৰে মূৰে 26 জানুৱাৰীৰ দিনা আমি গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস আমি পালন কৰোঁ আৰু প্ৰত্যেক বছৰৰ মূৰে মূৰে 15 আগষ্ট অৰ্থাৎ আজিৰ দিনখনত আমি স্বাধীনতা দিৱস পালন কৰোঁ। বহু কষ্টৰ বিনিময়ত, বহু লাঞ্ছনা বঞ্চনাৰ বিনিময়ত, বহু আত্মা বা বহু জীৱন ত্যাগ দিয়াৰ বিনিময়ত আজি আমি স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক বুলি আমি নিজকে মানে দাবী কৰিব পাৰোঁ। জাতিৰ পিতা মহাত্মা গান্ধীদেৱে দেশখন শাসন কৰিছিল ঠিকেই, কিন্তু স্বাধীনতাৰ যিটো সোৱাদ, এই সোৱাদটো ভোগ কৰিব পৰা নাছিল। আপোনালোকে জানে যে RSSৰ সক্ৰিয় কৰ্মী নাথুৰাম গডছ নামৰ এজন ব্যক্তিয়ে জাতিৰ পিতা মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল। গতিকে মই এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি এখন স্বাধীন দেশৰ নাগৰিক, আমি আমাৰ ইচ্ছামতে চলিব পাৰোঁ। আমি ব্ৰিটিছৰ এতিয়া অনুমতি ল'ব নালাগে, আমি কাৰো অনুমতি নালাগে। আমাৰ যিখন নিৰ্বাচিত চৰকাৰ আছে বা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আছে, তেওঁলোকে নিয়ম বান্ধি দিয়া সেই নিয়ম অনুযায়ী আমি ৰাষ্ট্ৰ নাগৰিকসকলে আমি চলা ফুৰা কৰি আছোঁ। এতিয়া কথা হ'ল যে ৰাষ্ট্ৰৰ যি দায়িত্ব, আমি স্বাধীন দেশৰ নাগৰিক, আমাৰ নাগৰিক হিচাপে অকল ভাল ভাল বস্তু গ্ৰহণ কৰিলেই নহ'ব, আমাৰ ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব আছে, ৰাষ্ট্ৰৰ প্ৰতি আমি দায়বদ্ধতা, ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্য আছে। এই সাধাৰণ কৰ্তব্যসমূহ আমি সকলোৱে ৰাষ্ট্ৰ নাগৰিকে আমি পালন কৰা উচিত। আমি আমাৰ দেশখনক ভাল পাব লাগিব, আমি আমাৰ দেশৰ জনসাধাৰণক ভাল পাব লাগিব, আমি আমাৰ জাতীয় পতাকাক শ্ৰদ্ধা কৰিব লাগিব, আমি আমাৰ ডাঙৰসকলক সন্মান কৰিব লাগিব, আমি আমাৰ সৰুসকলক স্নেহ কৰিব লাগিব। এনেকৈ আমি কান্ধত কান্ধ মিলাই আমি আমাৰ ৰাষ্ট্ৰখনক বিশ্বৰ দৰবাৰত যাতে শক্তিশালী এখন ভাৰতবৰ্ষ বা শক্তিশালী এখন দেশ গঢ়িব পাৰোঁ বা পৰিচয় দাঙি দিব পাৰোঁ, সেই পদক্ষেপ লৈ আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে আমি সকলোৱে মিলা প্ৰীতিৰে হৈ সমূহভাৱে বা সমৃদ্ধিশালী এখন ভাৰতবৰ্ষ গঢ়িব পাৰোঁ, তাৰে মই কামনা কৰিছোঁ। আৰু এই সম্পৰ্কে হয়তো মই নগণ্য, মই আপোনালোকক ভালকৈ বুজাব পৰা নাই। মোৰ কথাত যদি কোনোবা ভুল ভ্ৰান্তি হৈ থাকে, মোক আপোনালোকৰ সৰু ভাইটি হিচাপে ক্ষমা কৰিব। আৰু এই চেনেলৰ সত্ত্বাধিকাৰী মোৰ বন্ধু ছাবেদ আলী ডাঙৰীয়া আজি এই চেনেলখনত মোক মাতি অনাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম, নমস্তে ইণ্ডিয়া। হয় বন্ধুসকল, স্বাধীনতা দিৱস কি, এই স্বাধীনতা দিৱস মানে কেনেকৈনো আহিল, এই বিষয়ে আমাৰ বন্ধু তথা ভাতৃপ্ৰতিম শফিক ইছলাম ডাঙৰীয়াই আপোনালোকক বিতংভাৱে বুজাই দিলে। আৰু মই ভাবোঁ যে শফিক ইছলাম ডাঙৰীয়াই যিটো বুজালে, অৰ্থাৎ স্বাধীনতা দিৱসনো কি, এইটো ক'ৰ পৰা আৰম্ভ হ'ল বা কোনসকল লোকে এই আন্দোলনটো আৰম্ভ কৰিছিল বা কোনসকল লোকে আমাৰ ৰাষ্ট্ৰখনত মানে বিভিন্ন ধৰণৰ যিবিলাক অৰ্থাৎ স্বাধীনতাৰ যিটো মূল, সেইটো মূল মানে নোহোৱা কৰাৰ কাৰণে অহৰহ চেষ্টা কৰি থাকে, সেই বিষয়ে আপোনালোকে হয়তো অলপ হ'লে ইংগিত পাইছে। গতিকে মই শফিকুল ইছলাম ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক
মই মোৰ চেনেলৰ তৰফৰ পৰা আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো তেওঁৰ যিটো মূল্যৱান সময়, সেই মূল্যৱান সময়টো মোৰ চেনেলত আহি দিয়াৰ কাৰণে আকৌ তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু অৱশেষত বন্ধুসকল, আপোনালোকৰ মাজৰ পৰা বিদায় লোৱাৰ আগত আৰু এবাৰ শফিকুল ইছলাম ডাঙৰীয়াক মই এটা কথা অনুৰোধ জনাব খুজিছোঁ, যিটো কথা হ'ল, অৰ্থাৎ আপোনালোকে জানে যে আমাৰ ৰাষ্ট্ৰীয় সংগীত যিটো, সেই ৰাষ্ট্ৰীয় সংগীতটো শফিকুল ইছলাম ডাঙৰীয়া তেওঁৰ মুখেৰে আমাক গাই শুনাব বুলি মই তেওঁক এটা অনুৰোধ জনাইছোঁ। হয়, মোৰ বন্ধু ছাবেদ আলী ডাঙৰীয়াই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত অলপ ক'বলৈ অনুৰোধ জনাইছে। মোক ছাবেদ আলীয়ে মোক সহায় কৰিব, দুজন মিলিহে আমি ক'ব লাগিব। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ, বিন্দ হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ, তবু শুভ নামে জাগে, তবু শুভ আশিস মাগে, গাহে তবু জয় গাথা, জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে। হয় বন্ধুসকল, আমি যদিও জয় হে এজন গায়ক নহয়, আপোনালোকৰ সন্মুখত অলপ গুণগুণালোঁ, যিহেতু আমাৰ ৰাষ্ট্ৰীয় সংগীত সকলোৱে গাব লাগে। মই আৰু মোৰ ৰাষ্ট্ৰীয় সংগীতৰ নকৰিয়াই এই বিষয়ে সকলোৱে অলপ গুণগুণালোঁ, তথাপি ইয়াৰ মাজত ভুল ভ্ৰান্তি হৈ থাকিব পাৰে। গতিকে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যে ইয়াৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু অৱশেষত আপোনালোকক এটা কথা অনুৰোধ জনাই যে আজি যিটো স্বাধীনতা দিৱস আছিল, এই দিৱসত আপোনাক সকলোৱে যিটো অসম চৰকাৰ বা ভাৰত চৰকাৰে লকডাউনৰ ব্যৱস্থা কৰিছে, সেই লকডাউনটো সম্পূৰ্ণৰূপে মানি আপোনালোকে আপোনালোকৰ অঞ্চলত বা আপোনালোকে যিকোনো প্ৰতিষ্ঠানত আপোনালোকে এই স্বাধীনতা দিৱস উপলক্ষে যিবিলাক আয়োজন, সেই আয়োজন কৰিছে। গতিকে সেই আয়োজনত আপোনালোকে সুশৃংখলভাৱে এই অনুষ্ঠানটো উদযাপন কৰিব বুলি মই আশা আমাৰ অসমৰ জনসাধাৰণৰ প্ৰতি মই লক্ষ্য ৰাখি ক'ব বিচাৰিছোঁ। আপোনালোকে জানে যে ভাৰতবৰ্ষৰ লগতে আমাৰ অসমত সাধাৰণতে যিসকলে দেশক ভাল নাপায়, সেইসকলে এই আজিৰ এই শুভ দিনত বা আজিৰ এই যি আমাৰ ভাৰতীয়ৰ কাৰণে এটা শুভ দিন, এই দিনটোত কিছুমানে দেশদ্ৰোহীবিলাকে অপ্ৰীতিকৰ ঘটনা ঘটাবলৈ তেওঁলোকে চেষ্টা কৰি থাকে। গতিকে যিমানেই আমাক বাধা দিবলৈ চেষ্টা নকৰে কিয়, আমি সেই বাধাবোৰ নেওচি আমি আমাৰ দায়িত্ব, আমি আমাৰ কৰ্তব্য আমি পালন কৰি যাম। আৰু আমি সেই দেশদ্ৰোহীসকলৰ পৰা যাতে আমি সুৰক্ষিত থাকিব পাৰোঁ, তেওঁলোকে যাতে আমাক ধ্বংস বা ক্ষতি কৰিব নোৱাৰে, তাৰ প্ৰতি আমি অলপ সাৱধানে থাকিব লাগিব। জয় অসম।